সমূহ দৰ্শকসকলক স্বাগতম জনাই আজি মই আৰম্ভ কৰিছোঁ এনে এখন দেশৰ বিষয়ে যিখন দেশ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দেশ। এখন দেশত পুৰুষৰ তুলনাত মহিলাৰ জনসংখ্যা বহু পৰিমাণে বেছি আৰু এইখন দেশৰ ভিতৰত এনে পুনৰ এখন নগৰ আছে যিখন নগৰৰ বিষয়ে বিশ্বৰ মানুহে এতিয়ালৈকে নাজানে। প্ৰিয় দৰ্শকসকল, এই দেশৰ জনসংখ্যা হ'ল 14 কোটি আৰু এইখন দেশত 74% লোক নগৰ অঞ্চলত বসবাস কৰে আৰু 26% লোক গাঁৱত বসবাস কৰে। আপুনি শুনি আচৰিত হ'ব যে এইখন দেশ প্লুটোতকৈ বহুগুণে ডাঙৰ। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ এটা সৰু ৰিকুৱেষ্ট, যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব যাতে আগলৈ এনেবোৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকে। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকে গমেই পাইছে যে মই ইতিমধ্যে ৰাছিয়াৰ কথা আলোচনা কৰি আছোঁ। হয়, ঠিকেই শুনিছে। প্ৰিয় দৰ্শকসকল, ৰাছিয়াৰ অফিচিয়েল নামটো হ'ল ৰাছিয়ান ফেডাৰেশ্যন আৰু এই ৰাছিয়াৰ ৰাজধানীৰ নামেই হ'ল মস্কো। বহু বছৰ আগৰ পৰাই ভাৰত আৰু ৰাছিয়াৰ লগত সম্পৰ্ক অতি নিবিড়। ভাৰতক বন্ধুৰাষ্ট্ৰ ৰাছিয়াই বিভিন্ন সময়ত সহায় কৰি আহিছে। ভাৰতৰ হাতত এনে কিছুমান ভয়ংকৰ যুদ্ধ বিমান আছে যিবোৰ ৰাছিয়াৰ পৰা ভাৰতে ক্ৰয় কৰি আহিছে। আপুনি শুনি আচৰিত হ'ব যে এইখন ৰাছিয়াত এনে পুনৰ এখন নগৰ আছে যিবোৰ নগৰৰ বিষয়ে বিশ্বৰ মানুহেও নাজানে। বহুতে কোৱা মতে ইয়াত হেনো নিউক্লিয়াৰ বোমাসমূহ মজুত কৰি ৰাখিছে। ৰাছিয়াৰ নাগৰিকসকল যথেষ্ট পৰিমাণে শিক্ষিত। 2018 চনৰ এক ছাৰ্ভেত প্ৰকাশ পাইছিল যে ইয়াৰ নাগৰিকসকলৰ শিক্ষিতৰ হাৰ 99.73%। আপুনি যদি এইখন ৰাছিয়াত ভ্ৰমণ কৰিবলৈ যায় তেতিয়াহ'লে ইয়াত কেইবাখনো পৰ্যটকৰ স্থান দেখিবলৈ পাব। যেনে নম্বৰ 1ত আছে মস্কো, নম্বৰ 2 ছেণ্ট পিটাৰ্ছবাৰ্গ, নম্বৰ 3 কাজান, নম্বৰ 4 সোচি, নম্বৰ 5 ভ্লাদিভষ্টক। দেশখনৰ ৰাজধানী চহৰত যথেষ্ট পৰিমাণে ট্ৰেফিক জাম হয়। ইয়াৰ নাগৰিকসকলে একেটা সময়তে নিজৰ নিজৰ কামৰ উদ্দেশ্যে গতি কৰে, যাৰ ফলত যথেষ্ট পৰিমাণে ট্ৰেফিক জাম থকা দেখা যায়। প্ৰিয় দৰ্শকসকল, এনেবোৰ ট্ৰেফিক জামৰ বাবে ইয়াৰ জনগণে এম্বুলেন্স ব্যৱহাৰ কৰে। এম্বুলেন্স ব্যৱহাৰৰ সংখ্যা বৃদ্ধিৰ পাছতে ইয়াৰ চৰকাৰে অধিক কঠোৰ হৈ পৰিছে। আপুনি যদি 2 নম্বৰী কৰি এম্বুলেন্সত উঠে তেতিয়াহ'লে আপোনাৰ 5 বছৰলৈকে জেলো হ'ব পাৰে। ইয়াত প্ৰত্যেক বছৰতে প্ৰায় 4000তকৈ বেছি এম্বুলেন্স কেছৰ ঘটনা দেখিবলৈ পোৱা যায়। এইখন দেশত অতিমাত্ৰ ঠাণ্ডা হোৱাৰ বাবে ইয়াৰ নাগৰিকসকলে বহু পৰিমাণে মদ পান কৰে। এক কথাত ক'বলৈ গ'লে ইয়াৰ নাগৰিকে নিচাযুক্ত দ্ৰব্য সেৱন নকৰাকৈ থাকিবই নোৱাৰে। যদিও অতিমাত্ৰ নিচা কৰে, কিন্তু এওঁলোক দিনত দুবেলাত যথেষ্ট পৰিমাণে পৰিশ্ৰম কৰে আৰু সেইবাবে ইয়াৰ লোকসকল অতিকৈ ফিটনেছ হোৱা দেখা যায়।
প্ৰিয় দৰ্শকসকল, ৰাছিয়াৰ নেশ্যনেল ফুডখনৰ নাম জানেনে বাৰু? নিশ্চয় গমেই পাইছে, ইয়াৰ নেশ্যনেল ফুডখনৰ নামেই হ'ল পেলমেনি। অৰ্থাৎ এই পেলমেনিটো ইয়াত যথেষ্ট পৰিমাণে পাব। এইখন দেশত ছোৱালীবোৰ ইমান সুন্দৰ যে আপুনি নিজ চকুৰে নেদেখিলে অনুমানো কৰিব নোৱাৰিব। তো প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানখিনি বহুমূলীয়া সময় দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ।